হেল্ল' বন্ধুসকল, আজি আমি শিকিম ধুনীয়া ধুনীয়া চৰাইৰ নাম ইংৰাজী আৰু অসমীয়াত। ইয়াৰ মাজত আমাৰ ধুনীয়া ধুনীয়া চৰাইবোৰ দেখা হ'ব আৰু আমাৰ পঢ়াও আৰু শিকাও হ'ব। আজি আপোনালোকে যদি ভিডিঅ'টোত নতুন হয় লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছৰোকা। মাছৰোকাক আমি ইংৰাজীত কওঁ কিংফিচাৰ। কিংফিচাৰ মানে মাছৰোকা। বা এইবিধ চৰাই যে ইমান দ্ৰুত গতিত যে মাছ ধৰে, বা মোৰ দেখি আচৰিত লাগে। আপোনালোকৰ কেনে লাগে কমেণ্ট কৰি জনাব দেই। ফেঁচা। ফেঁচাক আমি ইংৰাজীত কওঁ অউল মানে ফেঁচা। এই ৰাতি কেতিয়াবা মানে আমাৰ চোতালৰ ফালে আহে ফেঁচা, বা দেখিয়ে তাৰ চকুকেইটা ইমান ভয় লাগে মোৰ, বাপৰে বাপ। মৰা চৰাই। মৰা চৰাইক ইংৰাজীত আমি কওঁ পিকক মানে মৰা চৰাই। মই মানে মৰা চৰাই বহুত দেখিলোঁ, কিন্তু আজিলৈকে তাৰ এই যে পাখি মেলি দিয়া সময়টো মই আজিলৈকে দেখা নাই। আপোনালোকে কোনে কোনে দেখিছে তাৰ পাখি মেলি দিয়াটো কমেণ্ট কৰি জনাব দেই। কাউৰীক আমি ইংৰাজীত কওঁ ক্ৰ মানে কাউৰী। এই চৰাইবিধ মানে কি ক'ম আৰু, টাউনত থাকিলে হ'ল আৰু কাকে লৈ ল'ব, কিন্তু গাঁৱত কম থাকে এই চৰাইটো। ধনেশ পক্ষীক আমি ইংৰাজীত কওঁ হৰ্ণবিল মানে ধনেশ পক্ষী। এই চৰাইবিধ মই আজিলৈকে দেখি পোৱা নাই, কিন্তু আপোনালোকে কোনে কোনে দেখিছে কমেণ্ট কৰি জনাব। শালিকাক আমি ইংৰাজীত কওঁ কমন মেনা বা ইণ্ডিয়ান মেনা। এই চৰাইবিধ বোলে দুটা একেলগে দেখিলে বহুত ভাল, মই কিন্তু নাজানো দেই। কাঠৰোকাক আমি ইংৰাজীত কওঁ উডপেকাৰ মানে কাঠৰোকা। বা এই চৰাইটো ইমান সৰু, কিন্তু সি যে তাৰ ঠোঁটেৰে গছ ফুটা কৰি দিয়ে, ভাবিলে আচৰিত লাগে কিন্তু। কপৌ চৰাইক আমি ইংৰাজীত কওঁ ডভ মানে কপৌ চৰাই। এই চৰাইবিধ কিন্তু বৰ মৰম লগা দেই, বৰ ভাল লাগে চৰাইটো। ভাটৌ চৰাইক আমি ইংৰাজীত কওঁ পেৰট মানে ভাটৌ চৰাই। চৰাইজনীৰ ৰংটো চোৱাচোন কি ধুনীয়া। পাৰ চৰাইক আমি ইংৰাজীত কওঁ পিজন মানে পাৰ। আমাৰ ঘৰত পাৰ চৰাই কেইটামান আছে। আপোনালোকৰ ঘৰত পাৰ চৰাই আছে নেকি কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।